হেল্ল' গাইজ ৱেলকাম সকলোকে নমস্কাৰ এয়া মই এটা ব্ৰেকফাষ্ট কৰি আছোঁ দেই আজি ইমান গৰম মানে ওলাব নোৱাৰি বাহিৰত একেবাৰে টিকা ফটা ৰ'দ দিছে আৰু গৰমতে একো বনাব নোৱাৰি একদম দেখিছে ঘামি জামি পুৰা একদম শেষ আৰু ফাটা চিটা কাপোৰে গৰমত পিন্ধি ভাল লাগে বাইদেউ মই এতিয়া খাই আছোঁ এয়া এইটো আচলতে কি হয় জানে এইটো বৰা বুলি কয় কিন্তু অসমীয়াত বৰা বুলি কয় বৰা আকৌ টাইটেল নহয় দেই বৰা সেইটো যিটো খোৱা মানে আৰু আমাৰ ল'ৱাৰ আচামৰ ফালে পিঠা চিঠা কিবা কিবি কয় আৰু এইবিলাক এটা কথাটো হ'ল এইটো হৈছে মই কিহেদি বনাইছোঁ মেইন কথা এইটো মই ফটা গাখীৰেদি বনাইছোঁ বহুত গৰম অতিমাত্ৰা গৰমৰ কাৰণে নিজৰে অৱস্থা দেখিছে কেনেকুৱা একদম ঘামি জামি পুৰা জুলি জুপুৰি হৈ আছোঁ তাৰপিছত গাখীৰৰ কি অৱস্থা হ'ব আমাৰ ঘৰত ডেইলি আধা লিটাৰ কেতিয়াবা 1 লিটাৰ গাখীৰ ফাটি যায় গৰমত কেতিয়াবা ফ্ৰিজত থ'ব পাহৰি যোৱা যায় মানুহ কম থাকে ঘৰত মা দেউতা থাকে চ' মই থাকোঁ বেছি মানুহ নাথাকে পাহৰি যোৱা যায় গাখীৰ ফাটি যায় কি কৰিম সেইবাবে গাখীৰটো পেলাই দি লাভ নাই সেইকাৰণে মই ভাবিলোঁ কি কৰোঁ ফটা গাখীৰখিনি ধুনীয়াকৈ চানাটো ওলাই লওঁ চানাটো ওলাই পেলাই ফ্ৰিজিং কৰি পেলাই পনীৰ বনাই ল'লোঁ পনীৰ বনাই সেইখিনি দি মই এয়া পকৰি বনাইছোঁ একচুৱেলি এইটো পনীৰ পকৰি হয় খাবলৈ বহুত টেষ্টি আৰু আপোনালোকে আপোনালোকৰ ঘৰত যেতিয়া কেতিয়াবা গাখীৰ ফাটে তেনেহ'লে পেলাই নিদিব এনেকৈ ধুনীয়াকৈ চাওক লোভ লাগিছেনে ইয়া বনাবলৈ খুবেই সহজ আৰু আপোনালোকে ট্ৰাই কৰিব আৰু মই কেনেকৈ বনালোঁ ফটা গাখীৰেদি পনীৰ বনালোঁ পনীৰৰ পৰা কেনেকৈ মই এয়া ধুনীয়াকৈ পকৰি বনালোঁ পনীৰ পকৰা বনালোঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই ঠিক আছে আৰু এতিয়া তেনেহ'লে মই খাওঁ আপোনালোকে চাওক আৰু বনাবলৈ যদি ৰেচিপিটো ভাল লাগে তেনেহ'লে বনাবলৈ চেষ্টা কৰক আৰু আজিৰ পৰা গাখীৰবোৰ পেলাই নিদিব জাষ্ট এনেকৈ কেতিয়াবা ঘৰতো পনীৰ পকৰা চকৰা খাব পাৰি ন ঠিক আছে তেনেহ'লে আহক ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ আৰু কেনেকৈ বনালোঁ গোটেই প্ৰচেছিংটো মই আৰম্ভণিৰ পৰা শেষলৈকে দেখুৱাইছোঁ ঠিক আছে তেনেহ'লে ব'লক ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আহক এতিয়া মই বনোৱাত লাগি যাওঁ আৰু ঠিক আছে থেংক ইউ এয়া ফটা গাখীৰখিনি ফ্ৰিজত থোৱাৰ পিছত পনীৰ হৈ গ'ল এনেকৈ ভালকৈ টাইট কৰি বান্ধি ল'ব তাৰপিছত যেতিয়া পনীৰ হ'ব পনীৰখিনি ভালকৈ গুড়া কৰি ল'ব হাতেৰে ভালকৈ সানি একদম যাতে দানাবোৰ এটা এটা হৈ যায় তাৰপিছত 2টা কেঁচা জলকীয়া আৰু এটা পিঁয়াজ ল'লোঁ পিঁয়াজটো মিহিকৈ কাটি ল'লোঁ আৰু এতিয়া জলকীয়াকেইটাও কাটি আকৌ এবাৰ ভালকৈ গোটেইখিনি মিক্স কৰি ল'ম এতিয়া ইয়াতে 3 চামুচ বেচন দিম আপোনালোকৰ প্ৰয়োজন অনুযায়ী বেচনটো দিলেই হ'ল প্ৰয়োজন অনুসৰি ইয়াত অলপমান পানী দি ল'ম যাতে গোটেই মিক্স আপখিনি ভালকৈ সানিবলৈ সহজ হৈ পৰে তাৰপিছত ইয়াতে হালধি দিম এয়া নিমখ দিলোঁ সোৱাদ অনুসৰি আৰু তাৰপিছত এতিয়া অলপমান বেকিং চ'ডা দি দিম যাতে বস্তুটো ক্ৰিপচি হয় বস্তুটো মানে দেই পকৰিকেইটা যাতে ক্ৰিপচি হয় তাৰ বাবে অলপ বেকিং চ'ডা দি দিব বেকিং চ'ডা নহ'লে এনেই খোৱা চ'ডাও দিব পাৰে যিটো মিঠা চ'ডা বুলি কয় ন সেইটোও দিব পাৰে বৰ বেছিও নিদিব যাতে বস্তুটো খাৰ খাৰ লাগে আৰু সেইটো বেকিং চ'ডা এতিয়া গোটেই মিশ্ৰণখিনি ভালকৈ মই মিহলি কৰি ল'ম তাৰপিছত হাতেৰে সৰু সৰু বল বনাই বৰাৰ আকৃতি দি ল'ম
ফাইনেলি ৰেডি হৈ গ'ল। এতিয়া ফ্ৰাই কৰিব লাগে। তাৰ বাবে ৰিফাইন তেল এনেকৈ গৰম কৰি লৈছোঁ। কেৰাহীটো সম্পূৰ্ণভাৱে গৰম হোৱাৰ পিছত ফ্লেমটো অলপমান কমাই দিব যাতে বস্তুটো দেই নাযায়। তেলটো মোটামুটি গৰম হৈ গৈছে। এতিয়া মই ফ্ৰাই কৰিব লাগে। এনেকৈ ধুনীয়াকৈ এটা চেপটি ল'ব। তাৰপিছত ফ্ৰাই কৰি দিয়ক। এনেকৈ এটা এটাকৈ গৰম তেলত দিব। ডিপ ফ্ৰাই কৰিব যাতে ভিতৰৰ ফালে আধা কেঁচা হৈ নৰয়, তাৰ বাবে ডিপ ফ্ৰাই কৰিব। এনেকৈ এটা এটাকৈ গোটেইকেইটা দি ল'লোঁ। যেতিয়া গল্ডেন ব্ৰাউন হৈ যাব তেতিয়া নমাই দিব। ফাইনেলি মোৰ পনীৰ পকৰা ৰেডি হৈ গ'ল। এতিয়া ছাৰ্ভ কৰিব লাগে। আপোনালোকে বহুত ষ্টাইল কৰি ছাৰ্ভ কৰিব পাৰে, জেনেৰেলিও থ'ব পাৰে। যিহেতু মই ঘৰতেই খাম, ইমান ষ্টাইল কৰাৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাবোঁ। যিহেতু মই চিম্পুলভাৱে থাকি ভাল পাওঁ, চিম্পুলভাৱে খাই ভাল পাওঁ। ফাইনেলি মোৰ পনীৰ পকৰা হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। থেংক ইউ।